সেইটো আমাৰ চিন্তা আছিল 52 লাখ ইনটু 4 অৰ্থাৎ 2,08 লাখ বাল্ব আমি ক্ৰয় কৰিছিলোঁ আৰু চাৰিটা পেকেট কৰি মোৰ ফটো তাত দিছিলোঁ মুখ্যমন্ত্ৰী ফটো দিছিলোঁ আমি ৰাইজক এইটো কাৰণে দিব বিচাৰিছিলোঁ যে LED বাল্ব জ্বলালে আমাৰ পাৱাৰটো কম খৰচ হয় সেইকাৰণে সজাগতা আনিবৰ কাৰণে আমি সেই ব্যৱস্থাখিনি কৰিছিলোঁ যে কি নহওক সকলো ৰাইজৰ লগত সেইটো জড়িত হৈ আছিল তাৰপিছতে আমাৰ মই গড়কাপ্তানি বিভাগ যিটো বিভাগৰ জৰিয়তে শিৱসাগৰ সমষ্টিত আমাৰ বিধায়ক নাছিল মেক্সিমাম ৰাস্তা সেই সময়ত দিয়াৰ ক্ষেত্ৰত মই আগভাগ লৈছিলোঁ শিৱসাগৰ সমষ্টিত বহু ৰাস্তা নিৰ্মাণ কৰি দিছোঁ মন্ত্ৰী থাকোঁতে তেতিয়া এই কথাটো আপোনালোকৰ আগত অৱগত কৰিছোঁ এই যে ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিব লাগিব উন্নয়নৰ এতিয়া শিৱসাগৰ আপোনালোকে যদি চাই দেখিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ডাবল ইঞ্জিন চৰকাৰ থকাৰ কাৰণে আজি ডেভেলপমেণ্টৰ কামবিলাক আমাৰ বেছিকৈ হৈছে আজি কোনোবাই কেতিয়াবা কল্পনা কৰিছিল নেকি চৰাইদেউ আমি অবিভক্ত শিৱসাগৰ এতিয়া চৰাইদেউ হ'লোঁ সোণাৰীৰ নিচিনা ঠাইডোখৰত এখন মেডিকেল কলেজ বনাব মইতো মেডিকেল কলেজ এখন সোণাৰীত বনাই পেলালোঁ সেই মেডিকেল কলেজ 26 চনত আমি ক্লাছ আৰম্ভ কৰিম সম্পূৰ্ণ হ'বলৈ গৈ আছে 26 চনত আমাৰ ল'ৰা ছোৱালীয়ে তাত MBBS